নমস্কাৰ বন্ধুসকল, মই আজি মাছৰ সৰুকৈ ৰেচিপি এটা বনাব ওলাইছোঁ। মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ফ্ৰাই কৰি আছোঁ। পিঁয়াজ আৰু জলকীয়া এনেকৈ লাৰি আছোঁ মই 10 মিনিটমান। এনেকৈ লাৰি অকণমান ৰঙা হ'ব দিছোঁ পিঁয়াজটো। এনেকৈ লাৰি আছোঁ। ইয়াৰ পিছতে মই ভাজি থোৱা মাছখিনি পিঁয়াজৰ ওপৰত ঢালি দিছোঁ। এনেকৈ দি আকৌ 10 মিনিটমান লাৰি আছোঁ। হৈ গ'ল মোৰ মাছ আৰু পিঁয়াজৰ ফ্ৰাই। এনেকৈ লাৰি আছোঁ। কেনেকুৱা লাগিছে বন্ধুসকল? যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে।